নিমপাত তিতা হ'লেও যেনেকৈ শৰীৰৰ কাৰণে ভাল, ঠিক তেনেকৈ কিছু মানুহৰ কথা কঠোৰ হ'লেও তোমাৰ ভৱিষ্যতৰ কাৰণে ভাল। কলম যিমানেই দামী নহওক কিয়, যদি চিয়াহী নাথাকে মূল্যহীন। ঠিক তেনেকৈ মানুহ যিমানেই শিক্ষিত নহওক কিয়, যদি মানৱতা নাথাকে সেই শিক্ষা মূল্যহীন। সৰু সৰু ভুলৰ পৰা শিক্ষা ল'ব শিকা। মনত ৰাখিবা, উজটি সদায় সৰু সৰু শিলতহে লাগে, পাহাৰত নহয়। সপোন দেখিবলৈ শিকা, কাৰণ সপোন নেদেখিলে তুমি কেতিয়াও সফল হ'ব নোৱাৰা। কোনোবাই মূল্য দিয়ক বা নিদিয়ক, সৎ কাম কৰি যোৱা, তাৰ প্ৰতিদান দিব স্বয়ং সৃষ্টিকৰ্তাই। কেইফাঁকিমান চিৰসত্য কথা, বেছি কথাই মুখ নষ্ট। বেছি আদৰে সন্তান নষ্ট, বেছি লোভে ভৱিষ্যত নষ্ট। বেছি নিমখে তৰকাৰী নষ্ট, বেছি অহংকাৰে মানুহৰ জীৱন নষ্ট। বেছি সন্দেহে সম্পৰ্ক নষ্ট, মানে অতিৰিক্ত একোৰেই ভাল নহয়। মানুহক কেতিয়াবা নহয় কেতিয়াবা বিশ্বাস কৰিব লগা হয়, আৰু বিশ্বাস কৰা উচিত। কিন্তু তাৰ আগতে জানি লোৱা ভাল, তেওঁ মানুহ হয় নে নহয়। কম বয়সত কাকো পোৱাৰ আশাত জীৱনটো নষ্ট নকৰিবা। তুমি তোমাৰ জীৱন সজোৱা, সময়ে কৈ দিব তুমি কাৰ হ'বা আৰু কোন তোমাৰ হ'ব। সৎ পথত কৰিবা ভ্ৰমণ, যদিও হয় দেৰি। অসৎ নাৰীক নকৰিবা বিয়া, যদিও হয় তাই পৰী। মানুহে শৰীৰত আঘাত পালে যিমান কষ্ট পায়, তাতকৈ বেছি কষ্ট পায় মনত আঘাত পালে। আৰু সেইটো কাকো দেখুৱাবও নোৱাৰি, আৰু কোনো চিকিৎসাও নাই। বিষ যদি পেটত যায় তেন্তে জীৱন শেষ, আৰু কাণত গ'লে সম্পৰ্ক শেষ। কোনোবাই যদি তোমাক অন্ধৰ দৰে বিশ্বাস কৰে, তাক কেতিয়াও ধোকা নিদিবা, কাৰণ বিশ্বাস হেৰাই গ'লে জীয়াই থকাৰ ইচ্ছাও হেৰাই যায়। স্বাৰ্থপৰ মানুহবিলাকে ভালকৈ জানে তোমাক কেতিয়া ইউজ কৰিব লাগিব আৰু কেতিয়া ইগনৰ কৰিব লাগিব। কাৰো ওপৰত খং বা হিংসা নকৰিবা, কাৰণ বেলেগৰ ওপৰত খং বা হিংসা কৰা মানে হ'ল নিজে বিষ খাই আনে মৰাৰ অপেক্ষা কৰাৰ দৰে। সেই মানুহজনক কেতিয়াও নঠগিবা, যিয়ে সকলো হেৰুৱাই মাথো তোমাৰ ভৰসাত জীয়াই আছে। যিয়ে টকাৰে ডাঙৰ মানুহ হ'ব বিচাৰে, তেওঁ নিতান্তই গৰীব। জীৱনত এনেকুৱা কাম কৰা, যাতে মানুহে তোমাক ব্লক নহয় চাৰ্জ কৰে। যিয়ে নিজৰ জীৱনৰ বেয়া সময় দেখিছে আৰু পাৰ কৰিছে, তেওঁ কেতিয়াও আনৰ বেয়া নিবিচাৰে। স্বাৰ্থৰ কাৰণে যিয়ে দূৰত গুচি যায়, তেওঁ কেতিয়াও আপোন হ'ব নোৱাৰে। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰি দিব, আৰু আপোনালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নিজৰ বুলি।